হেল্ল' গাইজ, কি খবৰ? ৱেলকাম টু মাই মিনি ব্লগ। তো আশা কৰোঁ চবেই ভালে আছে, মোৰ ভাল। তো মই আহিছিলোঁ গৰু ল'বলৈ পথাৰৰ মাজত। চাওক, গোটেই জংঘলৰ মাজত বহা কি ধুনীয়া লাগিছে। চাওক, এবাৰ চাব নেকি ওপৰৰ পৰা এখন গছৰ পৰা? আমাৰ ঘৰ আগতে ইয়াতে আছিলে, এইডোখৰ আমাৰ ঘৰ আছিলে। তো ইয়াৰ পৰা উঠি গৈ এতিয়া বেলেগত পালোগৈ। এইজোপা আমাৰ ককাই ৰোৱা গছজোপা কিমান ডাঙৰ। তো গছৰ ওপৰৰ পৰা উঠি চাম ব'লক। আমাৰ ছেকেণ্ড কেমেৰামেন বাবু, তো অকণ কেমেৰা ধৰিব। মই গছৰ ওপৰত উঠি লওঁ গাইজ, চাই দিব অকণ খুলিলে কেমেৰাটো, লাইক কৰিব। তো গাইজ আৰু অকণ ওপৰলৈ উঠিব লাগিছিলে। এইকণ ওপৰলৈ উঠিলে কি হ'ব? কিন্তু গছজোপা কালি ৰাতি বৰষুণ পৰি গ'লে ইমান পিছল ভাল পৰিলে, জিন্দগী খতম। এনেই বিয়া পাতা নাই কিবা। এইখন চাওক, কি ধুনীয়া লাগিছে চাওক। ধান পকিলেতো আৰু ভাল লাগে, এতিয়া ইমান ভাল নাই। এইটো তলত, মই ওপৰত, আৰু ওপৰত চাবলৈ এয়া, আৰু এয়া মই, আৰু এইফালে পথাৰ আছে, এইফালে আমাৰ মাটি আছে, এইখন এখন জংঘল বোলে, তাত ভূত আছে। বাকী এইফালে আমি গৰু দিয়া জেগা, এইফালে অঁ দেখি আছে, এইফালে ৰাস্তা। বাকী এতিয়া আমি এইফালে যাম। এইফালে গৈ বহুত দূৰ আছে, 1 কিলোমিটাৰ আছে, 1 কিলোমিটাৰ আছে। এইফালে মিচিং গাঁও, বাকী আগলৈও মিচিং গাঁও আছে। এইফালে গৈ দিয়া আছে। বাকী এইফালে ধান, এখন নদী, বাকী এখনো নদী। পানী হ'বতো ইয়াৰ ওপৰত উঠি চাওঁ। এইফালে এই গছজোপা পৰা তাৰ ওপৰত উঠি চাওঁ। এতিয়া পিছল কাৰণে উঠিবলৈ মন যোৱা নাই। তো এইফালে কিবা লাগিলে হাতত, হালধীয়া লাগিছে, বাদ দিয়ক। আৰু অকণ ওপৰত উঠিব ভাল লাগিলহেঁতেন, পৰি গ'লে ভাই খতম। অঁ, এইখন আমাৰ নিঞ্জাখন, এইখন পৰি আছে। এক্সেল 3 লেংটি বোলে এখন, পাহৰিছিলে। এক্সেল 3 লেংটিখন ষ্টেণ্ড নাই, এখন চাওক, আমাৰ ষ্টেণ্ড নাই। এক্সেল 3 লেংটি, আমি এক্সেল 3 লেংটি লৈ গাড়ী পাই গ'লো পথাৰৰ মাজত। আৰু এতিয়া মই আছোঁ গছৰ ওপৰত, আছিলোঁ পথাৰৰ মাজত, আহিলোঁ গছৰ ওপৰত। বাকী তলত ৰাস্তাৰ ওপৰত আছে বাবু, বাকী জংঘলৰ মাজত আছে আমি। বাকী এইফালে পানী হ'লে ভাল লাগে, এবাৰ ক'লোৱেই। বাকী এইফালে গৰু চৰু দিয়ে, আৰু কি ৰখাব লাগে আছে গাড়ী। মই এবাৰ জঁপিয়াম বুলি ভাবিছোঁ। বাকী জঁপিয়াই দিলে ভৰি ভাঙিলে গ'ল। বাকী জঁপিয়াম বুলি ভাবিছোঁ কেমেৰামেন। মই গছৰ ওপৰত বেছি ওপৰত নহয় গাইছ, এইকণো পা জাপ মাৰিলেই পায়। জাপে মাৰিলোঁ গাইছ, ভৰিটোত অকণমান দুখ পালোঁ বাৰু, কোনো কথা নাই, এইখন দুখ পালে। তো আমাৰ এক্সেল 3 লেংটিলৈ বাবু আহিব। বাকী আমি অকণমান খোজকাঢ়ি যাম, তাৰপৰাহে কি হ'ব গাইছ দেই। ছাবস্ক্ৰাইব কৰি দিব, গাইছ কৰি দিব। অঁ গাইছ নহয়, লাইক কৰি দিব গাইছ। এইখন আমাৰ এক্সেল 3 লেংটি গৈ আছে। বাকী এইফালে জংঘলৰ মাজত, এইফালে গোটেই জংঘলেই আছে। ৰাস্তা একদম আগৰ পৰাই ভাল আছে। যিহে পকা ৰাস্তা গাইছ, দেখিছে নাই? ইমান পকা ৰাস্তা গাইছ, প্ৰথমবাৰ আহিছোঁ। প্ৰথমবাৰ নহয়, কেইবাবাৰ আহিছোঁ। আপোনালোকে প্ৰথমবাৰ দেখিছে চাগে, মই কেইবাবাৰ দেখিছোঁ। বাকী আগলৈ গৰু আহি আছে, মই গৰু দিলোঁহে। এইফালে মিচিং গাঁও আছে, ধান চান ৰোৱা আছে। কেইবাবাৰো ক'লোঁ, এইজোপা গছত বোলে কিবা কিবি আছিলে আগতে, এতিয়া নাই বাৰু। ইয়াত ভূতো পাইছে বোলে মানুহক। বাকী মই অকলে আহোঁ আজি, বেলেগ এটা লৈ আহিছোঁ গৰু দিবলৈ। দেখিছে নাই, এক্সেল 3 লেংটি লৈ আহিছে। এইফালে গৰু লোৱা মানুহ আহি আছে গাইছ, এইফালে গৰু আহি আছে, দেখুৱাই দিম ৰখিব। আহি আছে, আমি গৰু দিলোঁহি, বেলেগে আনি আছে, গৰু আনি আছে। তো ভিডিঅ'টো 4 মিনিট হৈয়ে গৈছে। বাকী এইফালে এটা ৰাস্তা আছে, বেছি ডাঙৰ নহয়। ইয়াত এইফালে ধান ৰোৱা আছে, এইফালে সদায় কণীয়া আনা হৈ থাকে। বাকী ধান চান পকিছে, আৰু ধান পকিলে আমাৰ ঘৰ চৰি দিব। এতিয়া বহুত দূৰৰ পৰা নহয় আমাৰ গৰু, খোজকাঢ়ি আহিলেতো ভৰি হাত বিষাই যায়গৈ। বাকী চাইকেল লৈ আহোঁ, আকৌ দুবাৰ আহিব লাগে। অঁ এক্সেল 3 লেংটিখন লৈ আহোঁ, বাৰে পাহৰি থাকোঁ এক্সেল 3 লেংটি বুলি। বাকী এইফালে ইয়াত এইটো মাছ দেখিছে নাই, এইটো পুখুৰী দেখিছে নাই? আমি পুখুৰীতে পাৰ দিব লাগিব। ডাঙৰ পুখুৰী আছে আমাৰ ৰাস্তাত, পকা ৰাস্তা আছে, ডাঙৰ পুখুৰী আছে বিলাকত। মাজে মাজে আছে, ইমান নাই আৰু, ৰিচিপে খানা নাই। বাকী এইফালে জংঘলে গৰু দি আছে, গৰু পাক খালে গ'ল। ভিডিঅ'টো কপি গৈছে গাইছ, ভিডিঅ'টো কপি গৈছে। খোজকাঢ়ি আহিছোঁ সেইকাৰণে বুজাব দেই। এইফালে ৰিহাৰ্চল হৈছে গাইছ, সেইখন গাঁৱত নামঘৰ আছে, তাত ৰিহাৰ্চল হৈ আছে। আমাৰ নামঘৰটো হ'ব ৰাস, এতিয়া ৰাসৰ চিজন আৰু গাইছ। গোপীবিলাক আহিব, কৃষ্ণই জোকাব, তাৰ সেইকেইডাল হ'ব।
চাব গাইছ চবে মিলি জুলি আমাৰ আকৌ আগ কেমেৰাটো ভাল দেই গাইছ পিছফালৰ কেমেৰাটো গ'ল কথাই প্ৰতি গাইছ লগাই আছোঁ গাইছ নক'লে মানে ভিডিঅ'টো গাইছ নহয় গাইছ কি ক'ব গাইছ সেইফালে কুলিয়ে মাতিলে নিউয়ে মাতিলে নে কুলিয়ে মাতিলে ধৰিব নোৱাৰিলোঁ ভিডিঅ'টো কপি গৈছে গাইছ ভুল বেয়া হ'ব নেকি এইফালে পাইছোঁহি পকা ৰাস্তা আগলৈ পকা ৰাস্তা আছে একদম প্লেন দিছোঁ তাত প্লেন মানে কি বুলি ক'ম আৰু জাহাজো যায় প্লেনো যায় জাহাজো যায় প্লেন জাহাজ দুইটাই যায় হেলিকপ্টাৰটো এক্সেল 3 লিংক হ'লে ঠেকেচা খায় মানে ঠেকেচা নহয় পিছে ইয়াত কোনে বাৰী বনাইছিলে এখন ভুলৰ বাৰী দেখিছে না জংঘলৰ বহুতো ভুল লাগে ভুল খাই কথা পাতি ভুল কৰিবলৈ নাই বাকী এইফালে ঘাঁহ কাটা জেগা বাবে কিবা কৈ আছে কিবা ক'ব বোলে ভূতে ভুল খাই ইয়াতে হাগিলেহি বোলে সেইকাৰণে ভুল গজি গ'ল দেখিছে এইখন এখন বাৰী আমাৰ ইয়াত বাৰীয়ে বাৰী এইফালে এটা পুখুৰী আছে এইখন এখন বাৰী এইফালে মিচিং গাঁও ষ্টাইট হৈ ৰখাবা এইফালৰ পৰা বোলে মানে ইয়াৰ পৰা এইফালে আগৰ এইখনৰ পৰা জেগালৈ বহুত দূৰলৈকে মানুহেই নাই বহুত গাইছ এইটো কিহে খান্দিছিলোঁ ইমান ডাঙৰ গাইছ পিছলে দেখিছে নাই পুখুৰী মাজেদি পাৰ হ'বলগীয়া গৈছে ইয়াত মানে নাও চাও নাই যে এখন নদী আমাৰ বহুত দূৰ পাইছে আমাৰ তাৰপৰা আহিছে আমাৰ গাঁৱৰ বহুত কি বুলি ক'ম এখন ক'ৰপৰা আহিছিলে কোনে ক'ব পাৰিব ন জোপা তোপা হাজাৰখন গাঁও বিলাই আহিছে এয়া নদীটো ব্ৰহ্মপুত্ৰ পানীয়ে আমাৰ ইয়াত আহি নদী পানী হৈ গৈছে এনেই ব্ৰহ্মপুত্ৰ পানী গাইছে এইখন ধান গজিলেই ধান গজিবলৈ নাই আৰু হ'ব গাইছ বাই আজিৰ কাৰণে তো মোৰ দেৰি হৈছে মই ঘৰত যাব লাগিব তালৈ সেই এতিয়া এইটো পকা ৰাস্তা দিছে নাই এয়াই পকা ৰাস্তা আমাৰ বাই লগ পাম নেক্সট ভিডিঅ'ত বাই ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব ভিউজেই নাই